প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক সকলোৱে আমাৰ আগৰ ভিডিঅ'সমূহত যিদৰে সঁহাৰি জনাইছে তাৰ বাবে অশেষ ধন্যবাদ। যিসমূহ ব্যক্তিয়ে যিসমূহ দৰ্শকে আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকলৈ অনুগ্ৰহ কৰি এটা বিশেষ অনুৰোধ, আপোনালোকে যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰে। পলম নকৰি আহক আমি আমাৰ বিষয়বস্তুৰ মাজলৈ সোমাই যাওঁ। আজি আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ৰিজাল্ট দিলে আৰু এই ৰিজাল্টত বহু প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে আৰু এইসমূহ নিযুক্তি লাভ কৰা প্ৰাৰ্থীক আমি অভিনন্দন জনাইছোঁ। তেখেতসকলক অভিনন্দন জনোৱাৰ লগতে আমি এটা কথা কিন্তু ক'ব লাগিব, এই যি নিযুক্তি প্ৰক্ৰিয়া, এই নিযুক্তি প্ৰক্ৰিয়াৰ এই যিটো এক্সাম হৈছিলে, আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যিটো পৰীক্ষা হৈছিলে, এই পৰীক্ষাটোৰ পেটাৰ্ণটো আচলতে আছিলে কম্পিটিটিভ কম্বাইন যিসমূহ এক্সাম আছে সেই এক্সামসমূহৰ পেটাৰ্ণত এই পৰীক্ষাটো হৈছিলে। কিয়নো ইয়াত কোনো পদসমূহ নিৰ্দিষ্টভাৱে উল্লেখ কৰা হোৱা নাছিলে, সকলো পদ কম্বাইন কৰি পেলাই তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গ এনেকুৱা এটা ছিষ্টেমত এই পৰীক্ষাখিনি হৈছিলে। কিন্তু ইয়াৰ ৰিজাল্ট দিয়াৰ প্ৰক্ৰিয়াটো আচলতে এই কম্পিটিটিভ কম্বাইন এক্সামসমূহৰ প্ৰক্ৰিয়াৰ লগত কোনো ধৰণৰ মিল নাই। গতিকে এই যি মিল নাইকিয়া প্ৰক্ৰিয়া, ইয়াৰ কাৰণে এই বিষয়টো সম্পূৰ্ণ এটা অস্বস্থতাৰ মাজত সোমাই গৈছে। গতিকে আমি যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে এই কথাত মাত মাতিবই লাগিব। আমি জানো যে যিসমূহ কম্পিটিটিভ কম্বাইন এক্সাম আছে, এই এক্সামসমূহৰ ৰিজাল্ট আচলতে এনেধৰণে দিয়ে যে পৰীক্ষা হৈ যোৱাৰ পিছত ৰিজাল্টৰ ক্ষেত্ৰত প্ৰথমতে সকলোৱে নিজে নিজে আহৰণ কৰা যি ব্যক্তিগত নম্বৰ থাকে সেই নম্বৰসমূহ ৱেবছাইটত দি দিয়া হয়, মানে তেওঁলোকে লগ ইন কৰি নিজৰ নাম্বাৰ চাব পাৰে। তাৰপিছত তাৰ এটা কাট অফ মাৰ্ক ঘোষণা হয় আৰু সেই কাট অফ মাৰ্ক আচলতে কাট অফ মাৰ্ক অনুসৰি তাৰ ওপৰত যিসমূহ থাকে, যিসমূহ প্ৰাৰ্থীয়ে নম্বৰ লাভ কৰে, তেওঁলোকে তাৰ পিছত যি কাউন্সিলিং হয় বা শ্বৰ্ট লিষ্টেড হোৱাৰ পিছত যি ইণ্টাৰভিউ হয় তালৈ তেওঁলোকক নিমন্ত্ৰণ জনোৱা হয়। গতিকে এনে এটা যদি প্ৰক্ৰিয়া হয়, সেই প্ৰক্ৰিয়াত কোনো অস্বচ্ছতা বা কোনো সন্দেহৰ অৱকাশ নাথাকে। কিন্তু এই যি ৰিজাল্ট দিয়া হ'ল, এই ৰিজাল্টৰ ক্ষেত্ৰত আমি ক'বই লাগিব, যিসমূহ আচলতে প্ৰাৰ্থীয়ে পৰীক্ষা দিছিলে সেই পৰীক্ষা দিয়া প্ৰাৰ্থীসমূহৰ 100% আচলতে এইটো ৰাইট হয় যে তেওঁলোকে নিজেনো কিমান নম্বৰ আহৰণ কৰিলে সেইটো জনাটো তেওঁলোকৰ এটা ৰাইট হয়। কিন্তু এই ৰাইটটো তেওঁলোকৰ আচলতে খৰ্ব কৰা হৈছে। এই পৰীক্ষাত কোনে কিমান নম্বৰ পালে, কিমান নম্বৰৰ ওপৰত পায়নো, কোনে চাকৰি পালে, ইয়াৰ কোনো এটা আচলতে ৰাজহুৱাকৰণ হোৱা নাই। গতিকে এইটো সন্দেহৰ আৱৰ্তত আছে। আৰু ইয়াৰ ফলত আৰু এটা কথা হৈছে, যিসমূহ আচলতে প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিছে তেওঁলোকো সন্দেহৰ আৱৰ্তত স্বাভাৱিকভাৱেই সোমাই পৰিছে। কিয়নো তেওঁলোকে হয় নিজে কষ্ট কৰি কোনো ধৰণৰ এটা তেওঁলোকে নিজৰ ফালৰ পৰা এটা স্বচ্ছতাৰ মাধ্যমেই আচলতে কি কয় আমাৰ নিযুক্তি লাভ কৰিছে। কিন্তু কথা হ'ল কি যে যিসমূহে আচলতে সক্ষম হোৱা নাই এই পৰীক্ষাত নিযুক্তি লাভ কৰিবৰ বাবে, তেওঁলোকৰ মনত এটা প্ৰশ্ন থাকিব যে যিকেইজনে নিযুক্তি পালে তেওঁলোকেনো কিমান নম্বৰ পাইছিলে, কাট অফ মাৰ্ক কিমান আছিলে, কিমানৰ ওপৰত নম্বৰ পাই তেওঁলোকে আচলতে শ্বৰ্ট লিষ্টেড হৈছিলে, এইখিনি নজনাৰ বাবে আচলতে যিসমূহে আচলতে নিযুক্তি লাভ কৰিব তেওঁলোকৰ ওপৰতো এটা সন্দেহৰ চকু থাকি যাব। গতিকে আগন্তুক দিনত আমি এই চৰকাৰখনলৈ এটা অনুৰোধ জনাইছোঁ যে আপোনালোকে যিসমূহ নিযুক্তিৰ আচলতে পৰীক্ষা পাতে ইয়াৰ ৰিজাল্ট দিয়া ব্যৱস্থাটোত আপোনালোকে এটা স্বচ্ছতা ৰাখক, যাৰ দ্বাৰা যিসমূহ আমাৰ যুৱ প্ৰজন্মৰ উঠি অহা যুৱ প্ৰজন্ম আছে তেওঁলোকে যাতে আশ্বস্ত হ'ব পাৰে যে আচলতে যি নিযুক্তি প্ৰক্ৰিয়া আছে ইয়াৰ ওপৰত আশ্বস্ত হ'লেহে তেওঁলোকে পৰৱৰ্তী সময়ত উৎসাহিত হয়। কিন্তু এটা হোপলেছ মন লৈ যদি ইণ্টাৰভিউ বহিবলৈ যায় আচলতে তেনে ক্ষেত্ৰত আচলতে এটা দুখজনক কথা। গতিকে নিবনুৱাসকলৰ প্ৰতি এটা ন্যায় কৰিব লাগে আৰু সেইকাৰণে এই নিযুক্তিৰ ৰিজাল্টৰ প্ৰক্ৰিয়াটো আচলতে এটা স্বচ্ছ প্ৰক্ৰিয়া হ'ব লাগে। গতিকে আমাৰ চৰকাৰলৈ অনুৰোধ ইমানেই। আজিলৈ ভিডিঅ'টো ইমানেই। যদি আপুনি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।